মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ আয়োজন শংকৰদেৱ শিশু নিকেতন ধলপুৰত নাটক ঝুমুৰাৰ কৰ্মশালা। ৰাজ্যত পুনঃপ্ৰথমবাৰৰ বাবে আয়োজন কৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ নাট ঝুমুৰাৰ কৰ্মশালাৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। ধলপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সভাগৃহত অনুষ্ঠিত হোৱা সভাত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত নাৰায়ণপুৰ সংকুলৰ সহযোগিতাত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ আয়োজনত আজিৰে পৰা 15 দিনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। এই গ্ৰীষ্মকালীন কৰ্মশালা মহাপুৰুষজনাৰ ভোজন বিহাৰ নাটভাগ শিক্ষাৰ্থীসকলৰ মাজত অনুশীলন কৰোৱাই প্ৰশিক্ষণৰ অন্তত মঞ্চস্থ কৰা হ'ব। ধলপুৰ অঞ্চলৰ 6খন বিদ্যালয়ৰ 60গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। ধলপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত কৰ্মশালাখনৰ শুভাৰম্ভ কৰে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে। প্ৰধান আচাৰ্য হিৰণ্য ৰঞ্জন মহন্তই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, সংকুল প্ৰমুখ বিনোদ কৃষ্ণ শৰ্মা, নিকেতন পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিৰঞ্জন নাৰায়ণ দাসৰ প্ৰতিবেদন, UA নিউজ।